হে দোস্ত স্বাগতম জনাইছো আপোনালোকক মই মোৰ ইউটিউব চেনেল জয় কামৰূপলৈ তো বলক আমি যি ৰাস চাব আহিছো কাছ কাটা তো বিশেষকৈ আমাৰ লগত আছে ৰাজু আনা তো গাইছ আজি আমাৰ লগত আছে ৰাজু আনা তো চাই আছো কাছ কাটা ৰাস আপোনালোকক দেখুৱাই আছো এইটো আইটেম আছে ইয়াৰ ব্যৱস্থা কৰিছে আৰু দুনিয়াৰ মানুহ পুৰা হাই পাৰ্কিং তো আৰু মানুহ আৰম্ভ হৈ গৈছে দিয়ক হেঁচা ঠেলা তো চাই দিয়ক ৰাসৰ ভিতৰলৈ যাই দেখুৱাই আছোঁ এইখন ৰাস যিখন ৰাসৰ ভিতৰত আমি প্ৰৱেশ কৰাই নাই অলপ পিছতে প্ৰৱেশ কৰিম তো প্ৰৱেশ কৰি দেখুৱাই আছোঁ আৰু আপোনালোকক আজি মই বিশেষ এটা কথা কওঁ ৰাজু আনা তো আমাৰ প্লেন হৈছে আজি ৰাজু আনা তো চাই থাকক আমাৰ এইখন বম ডাঙৰ ৰাস আহি পাই গেলো ফাইনেলি গেট প্ৰথম গেটটো তো মোৰ আগফালে প্ৰথম গেটটো আছে গেটেৰে প্ৰৱেশ কৰিলোঁ আৰু পুৰা মানে কি বম লাগিছে চাওকচোন কালেকশ্যন কেনে লাগিছে হ'ব আৰু সেনেকৈ আমি ৰাসৰ ভিতৰত সোমাই গৈছোঁ আৰু মোৰ এয়া আগফালে ৰাস নহয় একচুৱেলি মোৰ পাছফালে এয়া এইটো কমিটি কাৰ্যালয় তো আমাৰ ইয়াত জুবিন কি কবি মানে মই সাকসেসফুলি আছিলো কিন্তু মাতটো ভাঙি গ'ল আজি আমাৰ মিছনটো কি ৰাজু আনা তো গাইছ ৰাজু আনা মিছনত আমি আহি গৈছোঁ তো চাই আছে এই প্ৰায় কোণালৈকে তো আগফালৰ পৰা দোকানবোৰ দেখুৱাই আছোঁ আগফালে কিন্তু মানুহ নাই তো নিশ্চয় অলপ পিছত মানুহ হ'ব বিশেষকৈ খোলা মাত্ৰ নহয় যে গৰু নহয় মানুহে আৰু এখন বৃন্দাবন আহি মানে এখন আহি আমি বৃন্দাবন পাই গ'লোঁ মানে পাহাৰৰ মধ্যে পাৰ হয়তো মানে ফিল্ডত সোমাই গেল আমি হেপাগুৰ পৰা পিছফালৰ পৰা সোমাম মানে পিছফালৰ পৰা সোমাই কিনে দেখুৱাইছোঁ এতিয়া বিশেষকৈ ফিল্ডটোত খালী একদম মানুহ হ'ব অলপ পিছত আৰু এফালে আছে আজি কোন আছে গায়ক গীতাঞ্জলি বাইদেউ আছে তো গীতাঞ্জলি বাইদেউৰ মানে অলপ ফাংচনত দেখুৱাম পাৰাখানি তো চাই থাকক এই পাই গ'লোঁ মূৰ্তি তো অলপ মূৰ্তিবোৰ চাই লওক তো এইবোৰ মূৰ্তি কি বঢ়িয়াকৈ বনাইছে আৰু মানুহৰ ভিৰ চাগে বহুত মানুহ মানে দেখুৱাই আছোঁ অলপ মূৰ্তি চাই থাকক লগতে মানুহ চাব হৈ গৈছে দুনিয়াৰ মানুহ হৈছে অৰ্ধনাৰীশ্বৰ চাইছোঁ এইখন দলং বনাইছে দলং মানুহৰ ভিৰ মানে কি এই যে কৃষ্ণক যে লৈ আহে পানীতকৈ জন্ম পোৱাৰ দিনাখনে সেই পূৰা দেখাইছে ইয়াত আৰু এখন দলং হিচাপত বনাই দিছে তো আগফালে মানে পূৰা আগফালে পূৰা গৰু চৰু কৃষ্ণ চাৰি আছে তো বম লাগিছে গাইছ বাকী যে নহওক আমি যাওঁ বহুত মানুহবিলাক বেছি দিন নালাগে ব'ল আৰে আহে এটা কথা ক'ব লাগিব কাৰণ ইয়াৰ মূৰ্তিবোৰ বহুতেই ভাল হয় আৰু বহুতে ভাল লাগে আৰু চাওক এইফালে মানে কৃষ্ণক লৈ যাই আছে মানে মেলাৰ ভিতৰত সোমাই গ'লোঁ তো এতিয়া দেখি আছোঁ মেলা চাই থাকক আৰু কপিত লাগিব পাৰে পুৰা গান লাগি আছে তো মোৰ পাছফালে এতিয়া চব দোকানে আছে তো আগফালৰ পৰা দোকান এখন যাই দেখাই আছোঁ আৰু আমাৰ মিছন আজি ৰাজু আনা চাই থাকক মানে দোকান আছে তো আগফালৰ পৰা মই দোকানগিলা এনেকৈ একবাৰ ধৰিছোঁ জুম কৰি এইগিলা দোকানে গোটেই দোকানে ব্লাৰ হৈ গ'ল তো দোকানে এইগিলা দোকান তো আগফালৰ পৰা দোকানটো দেখাব নোৱাৰোঁ কেইখনমান দেখি আছোঁ তো ইউনিক বস্তু তো চাই থাকক হোটেল তো এই ক'বাক গ'লে হোটেল ক'ত কি খাম বাৰু চাই থাকক এখন হোটেল ডেক'ৰেশ্যন ভাল লাগছে গাইছ মানে মই কৈছিলোঁ ইউনিক বস্তু দেখাম বুলি এইটো ইউনিক চক মানে খেৰৰে বনাইছে এইখিনি ইয়াত মানে বহুত ইউনিক দেখিব এটা দেখিছেনে এটা নাৰিকলৰ পাতেৰে বনাইছে মানে এয়া সেইটোতো সেয়া বেছি ভাল লাগিব কাৰণ এইটো বেলেগ টাইপত ঘূৰিছে একবাৰ দুবাৰ ওপৰৰ ফালে দাঙিও দে তো কাটৰ টিকেট উঠো তাতে তো চাই থাকক টিকেটটো কাটি ল'লোঁ তো উঠি আছোঁ যাই আছোঁ চাই থাকক ফাইনেলি আহি গ'লোঁ আৰু উঠিলোঁ আৰু পাছফালে ফাইনেলি ভয়কে বহিছোঁ ভয় লাগছে কিন্তু কি হ'ব দোকানটা নাই মোবাইলটো নকৰিলে হ'ল বাকী যি হয় তাকে চাই থাকক
সেইকাৰণে মানে এই চকীটোৰ নাম হৈছে তৰা তাৰা চাইডক তৰা তৰাত উঠোঁ আৰু এইফালে এখন ৰেল আছে ৰেলত নুঠোঁ কিমান ৰেলত উঠিছোঁ অৰিজিনেল ৰেলত উঠিছোঁ তো আৰু তলফালে মানুহ ধুনীয়াৰ মানুহে আৰু আমি ইয়াত বহি লৈছোঁ পূৰা তো ঘূৰিব আৰু মাথা ঘুরে দিছি লাইভত নুঠো গাইছ লাইভত মোৰ মাথা পুৰা ঘূৰে গৈছে আৰু মোবাইলটো মই পুৰা হাতেদি পুৰা জোৰত ধৰিছোঁ নহ'লে পৰে গাইছ গা কপে ধৰিছি চকু তকু মুজি লৈছোঁ বাছ ধৰি বহিছোঁ আদৰ্শ গাঁৱৰ ভিতৰত যাই আছোঁ মানে কিনো কৰিছে তাৰে ভিতৰততো মানে আদৰ্শ গাঁৱৰ ভিতৰত শুনিছোঁ আৰু এফালে লগাই দিছে যে পানী ওপৰৰ ফালে মাৰিছে লাইট চাইট দিছে কিনো কৰিছে আদৰ্শ গাঁৱত চাওঁ গাঁৱত এইটো দোকানী আৰু এফালে এটা মানে পঢ়ি আছে স্কুল এখন তো সেইফালে এখনে কিবা নাম চাম ধৰি আছে নেকি আৰু এইফালে হোটেল এখন নহয় এইটো মোৰ নাম ধৰি আছে তাতে আৰু স্কুলত কিবা পঢ়িও আছে 1-9টা পঢ়ি আছে দুনিয়াৰ মানুহ পাছফালে মানুহ আগফালে মানুহ দুনিয়াৰ মানুহ আমাৰ মাজত আগফালে গোটাই হ'ব মিঠিৰ দোকান মিঠিৰ দোকান মিঠিৰ দোকান মিঠিৰ দোকান অঞ্চলত ৰাখছা আছো বিশেষকৈ বম ডাঙৰ ৰাস হয় আপোনালোকে আহিব ইয়াত ছেকেণ্ড নাম হৈছে কাঁচকাটা বুলি কয় কাঁচকাটা বজাৰ আছে আৰু এটা বম ৰাস হয় মানে তো চাওক দুনিয়াৰ মানুহে মানুহ তো আপোনালোক অলপ মানুহে ভিডিঅ'টো খতম কৰিম তো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ' হয়তো আপোনালোকে অলপ ধামাকাদাৰ পাব পাৰে মই ভাবি আছোঁ এটা তো চাই থাকক মানে ভাজা খাই ভিডিঅ'টো শেষ কৰিম তো এয়া ভাজা আগফালে ফাংচন চলি আছে মানুহবিলাক পূৰা চাই আছে ফালাফালিকৈ তো আমি পূৰা এয়া বাদাম ভাজা খাই আছোঁ তো এইখিনি আছিল যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাষ্ট আপোনালোকক অলপ হোটেল দেখুৱাম তো মোৰ সেইফালে হোটেল আছে তো হোটেলখন চাই হোটেল থৈ দিয়ক কি হোটেল যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই